চাওক আমি অসমত থকা প্ৰত্যেকজন শিশু যেতিয়া মাকৰ কোলাত থাকি ডাঙৰ দীঘল হয় প্ৰত্যেকজনৰ মাক দেউতাকে এবাৰ নিজৰ ল'ৰা ছোৱালীক চিৰাখানালৈ লৈ যাবলৈ মন কৰে আৰু মই ভাবোঁ আমাৰ যিমান বিদ্যালয় আছে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ শিক্ষাগুৰুসকলে চিৰাখানালৈ লৈ আহে গতিকে অসমৰ চিৰাখানালৈ আহিব খোজা প্ৰত্যেকজন শিশুক বা প্ৰত্যেকজন দৰ্শনাৰ্থীসকলক চিৰাখানা চাই যাতে তেওঁলোকে সন্তুষ্ট হয় তাৰ কাৰণে বন বিভাগে চিৰাখানাৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে বা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চিৰাখানাক পৰিচালনা কৰিব লাগে গতিকে এই গুৱাহাটীৰ চিৰাখানা কেনেধৰণে পৰিচালিত হৈ আছে তাৰ ব্যৱস্থাপনানো কি তাৰ অভাৱ অভিযোগনো কি আছে তাক জানিবলৈ মই বন বিভাগক এটা কোৱেশ্যন কৰিছিলোঁ পবিত্ৰ বিধানসভাত আজি উত্তৰ পালোঁ এই উত্তৰত মই সন্তুষ্ট নহয় সেই উত্তৰত কেইটামান পৰিসংখ্যা আপোনালোকক মই ক'ব বিচাৰোঁ গুৱাহাটী চিৰাখানাত বৰ্তমান জীৱ জন্তু চৰাই চিৰিকটিৰ সংখ্যা টোটেল 1199 গুৱাহাটী চিৰাখানাৰ চোৱা চিতা কৰাৰ কাৰণে বা চিৰাখানা পৰিচালনা কৰাৰ কাৰণে বিষয়া কৰ্মচাৰীৰ পদ আছে 149 149জন বিষয়ববীয়া গুৱাহাটী চিৰাখানা পৰিচালনা কৰিব লাগে কিন্তু 149জন বিষয়ববীয়া লাগি থকা গুৱাহাটী চিৰাখানাত বৰ্তমান বিষয়া কৰ্মচাৰীৰ সংখ্যা হ'ল বৰ্তমান 77 অৰ্থাৎ এতিয়া গুৱাহাটী চিৰাখানাত 72টা পদ খালী হৈ আছে গতিকে চিৰাখানা কিমান জৰুৰী বিষয় চৰাই চিৰিকটি জীৱ জন্তুৰ লগত যেতিয়া চোৱা চিতা কৰিব লাগে তাত যেতিয়া মানুহৰ সংখ্যা কম হৈ থাকে সেই চৰাই চিৰিকটি জীৱ জন্তুৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা সেই তেওঁলোকক জীয়াই ৰখাৰ ক্ষেত্ৰত কিমান অসুবিধা হয় এই কথাটো আমি সকলো উপলব্ধি কৰিব পাৰোঁ কিন্তু ৰাজ্য চৰকাৰে বা বন বিভাগে এই বিষয়ে তেওঁলোকে কোনো তৎপৰতা নাই এই বিষয়ে তেওঁলোকে কোনো তেওঁলোকৰ সদিচ্ছা দেখুওৱা নাই তেওঁলোকে নিয়ম মাফিক চিৰাখানা ইয়াতে জন্ম দিছিল চিৰাখানা চলি আছে কিন্তু এই চিৰাখানাক কেনেকৈ উন্নতিকৰণ কৰিব পাৰি চিৰাখানাক কেনেকৈ আধুনিক ৰূপ দিব পাৰি চিৰাখানাক কেনেকৈ ভাৰতৰ অন্য ঠাইত থকা চিৰাখানাৰ লগত ফেৰ মাৰাব পাৰি তাৰ কাৰণে এই চিৰাখানাৰ কৰ্তৃপক্ষই বা বন বিভাগে চিন্তা কৰিব লাগে মই প্ৰশ্ন কৰিছিলোঁ যে আধুনিকীকৰণৰ ক্ষেত্ৰত বা চিৰাখানাৰ উন্নতিকৰণৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান ধাৰণা কি বা আপোনালোকে কি পৰিকল্পনা লৈছে তেওঁলোকে নতুন কোনো পৰিকল্পনাৰ কথা তাত দোহৰা নাই বা নতুন পৰিকল্পনা আছে বুলি তেওঁলোকে কোৱাই নাই কেৱল যিখিনি আছে সেইখিনি লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে চিৰাখানা আজিৰ পৰা 10 বছৰ আগত যিটো চিৰাখানা আছিল আজিৰ তাৰিখত আপুনি যদি চিৰাখানালৈ যায় সেই চিৰাখানা নাই আজিৰ তাৰিখত কোনোবা মাতৃয়ে তেওঁলোকৰ সন্তানসকলক চিৰাখানালৈ লৈ যোৱাৰ পিছত সকলোৱে বেজাৰ মনে ঘূৰি আহে এই যে মানুহৰ যিটো বেজাৰ মন সেই মনখন কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে চিৰাখানাৰ কৰ্তৃপক্ষই বা বন বিভাগ বা চৰকাৰে যিখিনি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনি আজিৰ তাৰিখত লোৱা নাই এয়া কিন্তু আমাৰ ৰাজ্যখনৰ কাৰণে এটা দুখজনক কথা এই চিৰাখানাৰ প্ৰতি বন বিভাগে যিমানখিনি বাজেট ধাৰ্য কৰিব লাগে সেই বাজেটখিনি দিয়াও নাই নাইবা চিৰাখানা কৰ্তৃপক্ষই বা যিসকলে দায়িত্বত আছে তেওঁলোকে বিত্ত বিভাগক খোজাও নাই গতিকে আহি থকা দিনত গোটেই তথ্যখিনি পালোঁ আনষ্টাৰ কুৱেশ্যন আছিল তৰাবিহীন কুৱেশ্যন আছিল পৰৱৰ্তী সময়খিনিত আহি থকা বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীক বন বিভাগৰ মন্ত্ৰীক নহয় তেখেতে নোৱাৰে মই জানো মাননীয় মুখ্যমন্ত্ৰীক গুৱাহাটীৰ চিৰাখানা যাতে ভাল কৰে গুৱাহাটীৰ চিৰাখানাক যাতে দেশৰ উন্নত চিৰাখানাৰ এখন এটা কৰে তাৰ কাৰণে এই চিৰাখানাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'বলৈ বৰ্তমানৰ পৰিসংখ্যাৰ দুখ লগা ছবিখন উত্থাপন কৰিম আৰু মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যাতে দুখ লগা ছবিখনক সুখ লগা ছবিলৈ ৰূপান্তৰিত কৰে এইকেইটা দিনত দেখি থকা গৈছে যে নিযুক্তিৰ ক্ষেত্ৰত যি খেলি মেলি বা বহুখিনি দালাল কৰিছে শেহতীয়াকৈ কালি ঘোষণা কৰা যি ফলাফল আছিলে স্বাস্থ্য বিভাগৰ তাৰো পোহৰলৈ আহিছে আৰু তাৰ পিছতে এতিয়া সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকে কি কৰিব চাওক বিজেপিয়ে 16 চনৰ পৰা চৰকাৰ গঠন কৰি আছে দ্বিতীয়বাৰৰ বাবে আকৌ চৰকাৰ গঠন কৰিছে অৰ্থাৎ 7 বছৰ তেওঁলোকৰ চলি আছে বিজেপি চৰকাৰ অহাৰ পিছত দুৰ্নীতিমুক্ত বুলি শ্লোগান দিয়ে কিন্তু দুৰ্নীতিমুক্ত জানো হ'ব পাৰিছে চাকৰি নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে কয় কোনো ধৰণৰ দুৰ্নীতি নহয় কিন্তু আজিৰ তাৰিখলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈকে বিজেপি চৰকাৰৰ দিনত যিমানেই নিযুক্তি হৈছে প্ৰত্যেকটো নিযুক্তিৰ নেপথ্যত দুৰ্নীতি আছে দালাল দাস আছে এই কথা আমাৰ নহয়
এই কথা তথ্য প্ৰমাণ ফাদিল হৈছে, দালাল গ্ৰেপ্তাৰ হৈছে, দালাল এতিয়াও বহুত দালাল দুৰ্নীতি কৰা বিষয়া এতিয়াও জেলত পৰ্যন্ত আছে। গতিকে তেওঁলোকে শ্লোগানটো দি থাকে দুৰ্নীতিমুক্ত নিযুক্তি, যিমানেই শ্লোগান দিয়ে কিন্তু এই দুৰ্নীতিমুক্ত নিযুক্তি কৰাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু কামবোৰ নকৰে। এটাৰ পিছত এটা শ্লোগান দি আছে, 7 বছৰ ধৰি দুৰ্নীতি ওলাই আছে, কোনটোত নাই। আজি খুব বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ বিৰুদ্ধে আজি অভিযোগ উত্থাপন হৈছে। খুব তেওঁৰ সভাপতিৰ বিৰুদ্ধে, বিজেপিৰ সভাপতিৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপন হয়, ৰৌ বৰালি যেতিয়া ফাণ্ডত পৰিছে, ৰৌ বৰালি যেতিয়া সন্দেহৰ আৱৰ্তত আছে, তাৰপিছতো বাকীসকলৰ কথা ক'বই নালাগে। গতিকে বিজেপিৰ এই দুৰ্নীতিমুক্ত নিযুক্তি এটা শ্লোগানে কিন্তু কামত একো নাই। স্বাস্থ্য বিভাগৰ যিটো এতিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ আহিলে, সকলোৱে দেখিলে, এইজনকো আচলতে অভিযোগকাৰী হিচাপে আকৌ পুনৰ গ্ৰেপ্তাৰ কৰি এয়াতো অসমৰ কাৰণে কলা দিন। চৰকাৰে কয় যে আমাৰ দুৰ্নীতি দেখিলে আমাক টেলিফোন কৰক, আমি টোল ফ্ৰী নম্বৰ দিছোঁ। আমাক দুৰ্নীতি দেখিলে, আমাৰ যদি কিবা দুৰ্নীতি দেখে কোনো বিষয়া কৰ্মচাৰী বা কোনো ডিপাৰ্টমেণ্টৰ দুৰ্নীতি দেখিলে আমাক অৱগত কৰক। মাজে মাজে আপোনালোকৰ জৰিয়তে ফোন নম্বৰবোৰ দিয়ে। আকৌ যেতিয়া ৰাইজে সেই দুৰ্নীতিৰ কথাটো তেওঁলোকক জনায়, লগে লগে তেওঁক আকৌ এৰেষ্ট কৰে। গতিকে একপিনে ক'ব দুৰ্নীতি দেখিলে আপোনালোকে আমাক কওক, আকৌ কোৱাৰ পিছত তেওঁলোকে এৰেষ্ট কৰে। গতিকে এতিয়া তেওঁলোকে ক'ব দুৰ্নীতিৰ বিৰুদ্ধে আমাক কোনোবাই কওক। যেতিয়া দুৰ্নীতিৰ কথা ক'বলৈ যায়, কিবা খবৰ দিবলৈ যায়, এৰেষ্ট হয়, কোনোবাই ক'ব নেকি? কোনোতো নকয়। এয়া এই চৰকাৰখনৰ এটা পলিচি, এই চৰকাৰখনৰ তেওঁলোকৰ এটা চালাকি বুলি আপুনি ক'ব পাৰে। গতিকে আহি থকা দিনত অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকৰ যিটো দুৰ্নীতিমুক্ত শ্লোগান, সেই শ্লোগান এবাৰ এটা বিভাগৰ চাকৰি আপোনালোকে কোনো ধৰণৰ আপত্তি নোহোৱাকৈ দি দেখুৱাওক, তাৰপিছত আপোনালোকক চেলুট দিম। দেখা পোৱা গৈছে যিজন ল'ৰাই অভিযোগ আনিছে, সেই ল'ৰাজনে কৈছে যে উকা বহি জমা দিয়া ল'ৰাজনে চাকৰি লাভ কৰিছে বুলি সেই ল'ৰাজনে অভিযোগ আনিছে। তেনেকুৱা সম্ভৱ নেকি? কি কয় আপোনালোকে? এতিয়া যিজন ল'ৰাই পৰীক্ষা দিছে, তেওঁৰ আগে পিছে বেলেগ চাকৰিৰ প্ৰত্যাশীসকলেও পৰীক্ষা দিছে। এতিয়া তেওঁ যদি দেখিছে যে কোনোবাই একো নিলিখাকৈ জমা দিছে, তেওঁক সুধিব লাগে, বা তেওঁৰ আগৰ নম্বৰ কাৰ আছিল, সেই ৰোল নম্বৰ কাৰ আছিল, চিট প্লেন চালে ওলাই যাব, তেওঁক মাতিব লাগে, তেওঁৰ বহীবোৰ পৰীক্ষা কৰিব লাগে। আৰু আজিকালি ফৰেনচিকৰ এই সময়ত কোনোবা যদি আজি মই এটা চিহাই কলমেৰে কিবা লিখিছোঁ আৰু 2 দিন পিছত লিখিছোঁ, এইটোতো ওলাই যাব। গতিকে গোটেই কথাটো হ'ল যে যিমান অভিযোগ আহে, যদি চৰকাৰৰ সদিচ্ছা আছে, তাক পৰীক্ষা নিৰীক্ষা কৰি, তাক তদন্ত কৰি উপযুক্ত পদক্ষেপ চৰকাৰে ল'ব লাগে। আৰু চৰকাৰে যিমানে গাপ দিব বিচাৰিব, সিমানেই চৰকাৰক বেমাৰে ধৰিব, আৰু ইমানে বেমাৰে ধৰি এটা সময়ত দুৰ্নীতিমুক্ত নহয়, দুৰ্নীতিযুক্ত হৈ যাব। বাহিৰত কেবিনেট পাতিছে 1 কোটি টকা, উপায়ুক্ত সন্মিলন 1 কোটি 40 লাখ টকা, আৰু তেওঁলোকে কৈছে যে এইবিলাক আৱৰ্ত ভৱন বা কিবা কিবি বনোৱাৰ কাৰণেহে খৰচ হৈছে পইচাটো। আৰু আপোনালোকে গোটেই বিষয়টো কেনেধৰণে? চাওক, আমাৰ এই অসম চৰকাৰৰ বিভিন্ন বিভাগ আছে। যদি আৱৰ্ত ভৱন বা বিভিন্ন নিৰ্মাণৰ নামত খৰচ হৈছে, সেই হেডত দিব লাগিছিল। এতিয়া বিত্ত বিভাগে সেই টকাটো কিয় বিচাৰিছে কেবিনেট বৈঠক পতাৰ কাৰণে? একপিনে তেওঁলোকে এটা তথ্য দিব, আৰু যেতিয়া কোনোবাই দাবী উত্থাপন কৰিব বা কোনোবাই অভিযোগ আনিব, কোনোবাই উত্তৰ বিচাৰিব, বেলেগ এটা উত্তৰ দিব। অৰ্থাৎ কেবিনেট বৈঠক পতাত বেলেগত বিৰোধিতা আমি নকৰিলোহেঁতেন যদি টকা পইচা খৰচ নকৰিলেহেঁতেন। এনেই দেশখন জুৰুলা, এনেই আমাৰ দেশৰ মাননীয় বিত্তমন্ত্ৰীৰ মানে যিটো ভঁৰাল, সেই ভঁৰালত এনেই ধন নাই। আৰু এই ধন নথকা বিত্তমন্ত্ৰী ডাঙৰীয়াই কেবিনেট বৈঠক বেলেগত 1 কোটি টকা খৰচ কৰি কিয় পাতিব লাগে কওক? আপোনাৰ যেতিয়া পকেটত পইচা পাতি নাথাকিব, আপুনি নিজৰ ঘৰৰ বিয়া ধুমধামেৰে পাতিব নেকি? আপুনিতো কোনেও নাপাতে। গতিকে ভঁৰালত ধন নাই, বেলেগ কাম কৰিব পৰা নাই, কেবিনেট বৈঠকত 1 কোটি টকা যেতিয়া খৰচ কৰে, মানুহে দুখ প্ৰকাশ কৰিছে। এতিয়া বিপদো নহয়, বেছি জোৰকৈ ক'লে আকৌ জেলত সোমাই দিব। সেইকাৰণে মানুহে মনে মনে আছে, কিন্তু বেছি মনে মনে চেপা হৈ থাকিলে, চেপা উত্তেজনা যেতিয়া বাহিৰত ওলাই যায়, তেতিয়া তাক কিন্তু কণ্ট্ৰল কৰাটো বহুত দিগদাৰ। এই কথাটো চৰকাৰে জনা উচিত।